খেয়াল নাই হ'ব বাৰু ঠিক আছে Hello guys, welcome to my YouTube channel Ariful Vlogs. আজি মানে হিন্নাখন মাৰি গৈছিলে হাল পাৱাৰ টিলাৰ দি পেলাই আজি আকু হাল মাৰিব আৰু সি কৈছে আজি মোক চলাব দিব কেনেকুৱা লাগে গতিকে আজি এটা বেলেগ এটা এক্সপেৰিয়েন্স হ'ব আজি মানে পাৱাৰ টিলাৰখন ইয়াতে চলাম আৰু এবাৰ চহাবলৈ আছে মাটিখিনি চাওক ইয়াতে আজি আকু মাটিখিনি চহাম আৰু কি কয় পাৱাৰ টিলাৰখন আজি মই নিজে চলাম গতিকে আপোনালোকে চাই থাকিব আৰু পাৱাৰ টিলাৰখন কেনেকৈ চলাই সেইটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম মোক শিকাই দিম বুলি কৈছে অলপ গতিকে শিকাই দিব গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব মায়ে এইবিলাক কি কৰিছে মায়ে দেখোন পুৰা একদম হাবি চাফা কৰি আছে চাওক ইয়াতে বন অলপ আছিলে এইবিলাক হাবি চাফা কৰি আছে পুৰা মায়ে আৰু আৰমান চাওক ঘূৰি ফুৰিছে ইয়াতে আৰমান তুমি চলাবা নেকি আজি পাৱাৰ টিলাৰ আজিতো মই পাৱাৰ টিলাৰ চলাম তুমি চাবা হা পাৱাৰ টিলাৰ আহি বৰ্তমান পাই গ'লহি এতিয়া ইয়াতে সোমাব এখন চাওক টিলাৰ আজি এখন চলাম আৰু আপোনালোকে কেনেকুৱা পায় এবাৰ জনাব ভিডিঅ'টো চাই পেলাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব নাপাহৰিব এখন আহি গ'ল অকণমান ৰখাই দিয়া আজি ভালকৈ মোক শিকাই দিবা খালি হা এয়া পাৱাৰ টিলাৰখন লৈ আহিছে চলাবৰ কাৰণে আজি মোক দেখুৱাব আজি তুমি মোক কেনেকৈ শিকাব কেনেকৈ চলাব লাগে দেখুৱাই দিবা হা আৰু অলপ লগতে লাগি থাকিব কাৰণ আজি প্ৰথম চলাম চাওক ইয়াতে দেখুৱাই আছে এইটো 1 নম্বৰ গিয়াৰ লাহে লাহে যাব লাহে লাহে এইটো হৈছে নিউট্ৰেল এইটো ইয়াত আনিলে নিউট্ৰেল তাৰপিছত ইয়াত আনিলে বেকলৈ যাব এইটো বেকত আহিব ৰিভাৰ্ছ মানে তাৰপিছত এইটো 2 নম্বৰ গিয়াৰ আৰু এইটো হ'ল 3 নম্বৰ গিয়াৰ লিখাই আছে ইয়াত আৰু এইটো কি কেতিয়া এইটো নহয় এইটো এনে কিমান ইয়াত চহাবলৈ হ'লে কিমান মাটি মানে কিমান নম্বৰ গিয়াৰত চলাব লাগিব 3 নম্বৰ চলাব লাগিব 3 নম্বৰ 1 নম্বৰ চলাব নোৱাৰি 1 নম্বৰ হ'লে একদম লাহে লাহে হ'ব 1 নম্বৰ নচলে 3 নম্বৰ গতিকে চাওক গোটেইখিনি বস্তু শিকি ল'লোঁ আপোনালোককো দেখুৱালোঁ এতিয়া চলাবলৈ আৰম্ভ কৰিম বলকচোন চলাই চাওঁ কেনেকুৱা লাগে কিয় খাই দি দিছা এইটো দেখাই নাই খেয়াল নাই হ'ব বাৰু ঠিক আছে ৰখাই দিবা নেকি হ'লে গৈছে ধৰাই পটক কৰে এডাল ধৰি পেলাই ঘূৰাব লাগিব গাৰ বলা নুঘূৰিব নহয় নেকি মই এডালহে ধৰিছোঁ এইডাল ঘূৰাব পাৰিছা নহ'লে এইডালো ঘূৰাব নোৱাৰো তো মই অলপ চলাই দিলোঁ এতিয়া তেখেতে চলাবলৈ লৈছে ভালে লাগিল চলাই পেলাই ইমান খুব বেছি টানো নহয় আপোনালোকে কেতিয়াবা চলাব বিচাৰিলেও কেতিয়াবা ট্ৰাই কৰি এবাৰ চাব পাৰিব চলালোঁ ভাল লাগিল খুব আজি এটা বেলেগ এটা মানে এক্সপিৰিয়েঞ্চ হ'ল আৰু এনেকুৱা ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন পাই থাকিবৰ কাৰণে আপোনালোকে ছাবস্ক্ৰাইবৰ কিনাৰত থকা যিটো বেল আইকন আছে সেইটো দবাই দিব আৰু অল বটনটো দবাই দিব